হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আজি ৰাতিপুৱাই আপোনালোকৰ মাজলৈ এটা ব্ৰেকফাষ্ট ৰেচিপি লৈ আহিছোঁ। আৰু ব্ৰেকফাষ্ট মানে আমাৰ শিশুসকলৰ কাৰণে বিশেষকৈ এইটো উপযোগী হয়। গোটা মগু আমাৰ শিশুসকল হওক বা ডাঙৰসকল হওক কিমান উপযোগী, স্বাস্থ্যৰ কাৰণে হেল্ডি হয় সকলোৱে জানেই। আৰু বহুতো এনেকুৱা শিশু আছে যে গোটা মগুটো খাব নিবিচাৰে। আৰু গতিকে আমি যদি অকণমান টিপছ লগাই মানে কিবা এটা অকণমান বেলেগ কৰি যদি খুৱাব বিচাৰোঁ, তেতিয়াহ'লে আপোনাৰ বাচ্ছায়ো যদি নাখায় তেতিয়াহ'লে নিশ্চয় খাব। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু আপোনালোকৰ ঘৰত আপোনালোকৰ শিশুসকলক দিব পাৰিব। প্ৰথমে মই মিক্সি বাতি এটাত এনেদৰে মগুখিনি লৈ ল'লোঁ। তিয়াই ৰাখিছিলোঁ। ৰখাৰ পিছতে মিক্সি বাতিত এনেদৰে মগুখিনি লৈ ইয়াতে দি দিলোঁ কেইফুটামান নহৰু আৰু ইয়াতে দি দিম অকণমান আদা। তাত মই এড কৰিম 2টা কেঁচা জলকীয়া। আপোনাৰ শিশুৱে কিমান জ্বলা খায় সেইটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে দিব। আৰু ইয়াতে দিম অকণমান সোৱাদ অনুযায়ী নিমখ। আৰু এইখিনি দিয়াৰ পিছতে মই এইখিনি এটা ভাল ধুনীয়াকৈ পেষ্ট বনাই ল'ম। আপোনালোকে যদি ইচ্ছা কৰে ইয়াত পিঁয়াজ এড কৰিব পাৰে, কিন্তু মই পিঁয়াজ দিয়া নাই। আৰু এইটো এটা ধুনীয়া পেষ্ট বনাই ল'ম। আৰু এই পেষ্টটো বনোৱাৰ পিছতে মই এখন টাৱা পাতি দিলোঁ। আৰু টাৱাখন গৰম হওঁতে মই ইয়াতে দি দিলোঁ অকণমান মিঠাতেল। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত ঘি দিব পাৰে। গতিকে মই দি দিলোঁ অকণমান মিঠাতেল, যিহেতু মোৰ কলিজাই আকৌ ঘিউ নাখায় দেই। সেইটো কাৰণে অকণমান মিঠাতেল দি মই এনেদৰে টাৱাখন মানে লগাই দিলোঁ, তেতিয়া বস্তুটো মানে লাগি নধৰে। যিহেতু মই বনাবলৈ গৈ আছোঁ, এয়া দেখিছে যিখিনি মই পেষ্ট বনাই লৈছিলোঁ সেইখিনি এনেদৰে ধোচা ষ্টাইলত মানে বনাই দিলোঁ। আৰু ল'ৰা ছোৱালীয়ে যিখিনি শিশুৱে মানে গোটা মগুটো খাব ইচ্ছা নকৰে, আমি যদি এনেদৰে বনাই দিওঁ তাহাঁতে গমেই নাপাব যে আমি কি বনাই খুৱাইছোঁ। গতিকে আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰিব পাৰিব। যিহেতু এইটো ব্ৰেকফাষ্ট একেবাৰে হেল্ডি হয়, লগতে ইজি হয়, একেবাৰে কম সময়ৰ ভিতৰত আমি বনাই খুৱাব পাৰিম। গতিকে আপোনালোকে ঘৰত এনেদৰে বনাই খুৱাবচোন। আৰু মই এনেদৰে 3খনমান বনাই মোৰ কলিজাক খাবলৈ দিলোঁ। আৰু তাই খাই মানে গোটা মগু তাই খাই বেয়া পায়, কিন্তু কি বনাই দিলোঁ তাই গমেই নাপালে। গতিকে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ ওচৰতে শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো চাই মোৰ ভাল পালে তেতিয়াহ'লে শেষত এটা লাইক কৰিব, কমেণ্ট কৰিব নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।